হে দোস্ত আজি মোৰ হাতত আছে দুখন মেমৰি এইখন আছে হৰকান্তৰ মেমৰি এইখন আছে হৰকান্তৰ গাৰ্লফ্ৰেণ্ড ৰহিমলাৰ মেমৰি আৰু এই মেমৰিৰ কাৰণে লাগি গ'ল হৰকান্তৰ গাৰ্লফ্ৰেণ্ড ৰহিমলাৰ মাজত তয়াময়া মহাযুদ্ধ মানে কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু যুদ্ধৰ কাৰণ এইটো আছিল যে হৰকান্তৰ মেমৰিখনত লিখা আছে SC আৰু ৰহিমলাৰ মেমৰিখনত লিখা আছিল যে HC আকৰি ৰহিমলা এইটো বুজি পোৱা নাই যে SC আৰু HC কিয় লিখা থাকে HC লিখা থকাৰ বাবে তেওঁ ডুপ্লিকেট বুলি ভাবি হৰকান্তক দিলে জদাই মদাই গালি তাৰপিছত হৰকান্তই মোক ফোন কৰিলে আৰু মই গৈ ৰহিমলাক ভালদৰে বুজাই দিলোঁ ৰহিমলাৰ ঘৰত আৰু ৰহিমলাই তাৰপিছত কথাখিনি বুজি পালে যে SC HC বা কিছুমান মেমৰিত XC কিয় লিখা থাকে ৰহিমলাই ভালদৰে বুজি পালে কিন্তু আপোনালোকে বাৰু জানেনে যে মেমৰি কাৰ্ডত বা SD কাৰ্ডত কিয় বাৰু SC HC বা XC লিখা থাকে আজি মই আপোনালোক ক'বলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে তো যিসকলে জানে তেওঁলোকে এনে সময় বৰবাদ কৰি লাভ নাই তেওঁলোকে হামুদিয়ক এই ভিডিঅ'টো চাব নালাগে কাটি কিনে হামুদিয়ক অলপ আৰাম পাব আৰু যিসকলে নাজানে তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাওক নিশ্চয় বুজি পাব বা আপুনি মেমৰি কাৰ্ড কিনিবলৈ গ'লে ঠগ নাখায় বা আপোনাক কোনো ঠগাব নোৱাৰে তো বলকচোন ভিডিঅ'টোৰ শুৰুৱাত কৰোঁ চাওক এই যে মেমৰি দেখিছে এই মেমৰি সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হৈছে প্ৰথম ভাগটো হৈছে SDSC যাৰ ফুল ফৰ্ম হৈছে সিকিউৰ ডিজিটেল ষ্টেণ্ডাৰ্ড কেপাচিটি আৰু ইয়াৰ ষ্টৰেজটো হৈছে 128 MBৰ পৰা 4 GB লৈ আৰু সেকেন্ডটো হৈছে SDHC যাৰ ফুল ফৰ্ম হৈছে সিকিউৰ ডিজিটেল হাই কেপাচিটি আৰু ইয়াৰ ষ্টৰেজটো হৈছে 4 GBৰ পৰা 32 GB আৰু আপোনাৰ থাৰ্ডটো হৈছে যে SDXC আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে সিকিউৰ ডিজিটেল এক্সটেণ্ডেড কেপাচিটি আৰু ইয়াৰ ষ্টৰেজটো হৈছে 64 GBৰ পৰা 2 TB লৈকে তো নিশ্চয় আপোনালোকে গম পালে যে SC HC বা XC ডিফাৰেন্সটো কি বা মেমৰি কিমান প্ৰকাৰৰ হ'ব পাৰে চাওক গাড়ীৰ যেনেকৈ স্পীড আছে ইণ্টাৰনেটৰ যেনেকৈ স্পীড আছে জিঅ' নেটৰ যেনেকৈ স্পীড আছে ঠিক তেনেদৰে মেমৰি কাৰ্ডৰো স্পীড আছে আৰু স্পীডৰ ওপৰত ভিত্তি কৰি বা নিৰ্ভৰ কৰি মেমৰি কাৰ্ডক 4টা ভাগত প্ৰধানকৈ ভগোৱা হৈছে আৰু এই ভাগ 4টাৰ প্ৰথমটো হৈছে ক্লাছ 2 যাৰ স্পীড হৈছে 2 Mbps আৰু সেকেন্ডটো হৈছে ক্লাছ 4 ইয়াৰ স্পীড হৈছে 4 Mbps আৰু থাৰ্ডটো হৈছে ক্লাছ 6 ইয়াৰ স্পীড হৈছে 6 Mbps আৰু একেবাৰে শেষৰটো হৈছে যে ক্লাছ 10 আৰু ইয়াৰ স্পীড হৈছে 10 Mbps ইয়াৰ উপৰিও মেমৰি কাৰ্ডৰ আৰু দুটা ভাগ আছে UHS1 আৰু UHS3 আৰু ইয়াৰ স্পীড হৈছে 30 Mbps আৰু UHSৰ ফুল ফৰ্ম হৈছে আল্ট্ৰা হাই স্পীড 1 আল্ট্ৰা হাই স্পীড 3 তো নিশ্চয় আপোনালোকে মেমৰি কাৰ্ডৰ স্পীডৰ কথাটো গম পালে চাওক আপোনালোকে কিছুমান মেমৰি কেতিয়াবা কিনে ট্ৰেইনত গৈছে আপুনি এখন মেমৰি কিনিছে 16 GB আপোনাৰ 150 টকা লৈছে কিন্তু যদি দোকানত কিনে আপোনাৰ 400 টকা লয় কাৰণটো এইটোৱে যে মেমৰি কাৰ্ডৰ স্পীডৰ ওপৰতো বস্তুটোৰ দামৰ কথা আহি পৰে তো নিশ্চয় আপোনালোকে মেমৰি কাৰ্ডৰ HC XC বা SC কিয় লিখাই থাকে বা মেমৰি কাৰ্ডৰ স্পীডৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় কিবা অলপ হ'লেও বুজি পালে যদি বুজি পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক আৰু যিসকলে মেমৰি ব্যৱহাৰ কৰে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে মেমৰি কিনিব গ'লে তেওঁলোকে ঠগ নাখায় আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব জয় অসম